guys, Assalamualaikum, Namaskar, Sat Shri Akal. It's me Mifta. Welcome back to my YouTube channel. Jehetu Diwali bodho ase aru ami sob ahisu aitator ghor. So bhabilu eta vlog koridu. So let's start it. Amar aji pai bom futwa start hole aru etia ekdom bom som loi hod ulale futabole karone bazaru jai bole etia bom khini futahe jai. Aru pa sakte ki bom futane ki bom futao? Jokmok. Akol jokmok baki eko bom nufutai. Aru tai? Hi. তাই কোনো করে জাস্ট বইবে ফোন দিবে আর বাকি একো কাম নাই তাই ইমান আরে এটা সাকশন একেলগে তিনটা লগাই দিছে চকৰি উঠপা চাই বাবরে বাবা আৰু এতিয়া আমি আহিলো বজাৰলে ফাৰ্স্ট অফ অল আমাৰ পেট পূজা কৰি লও সো এতিয়া আমি গৈ আছো ফাৰ্স্ট পানী পুৰি খাবলে আৰু আলুদম খাবলে সাততৰ মুক্তিখন জ্বলা খাই খাই যিমান পায় যিমান জ্বলা দিব আৰু গাইস এতিয়া আমি পানী পুৰি আৰু আলুদম খাই মেলি আকৌ গৈ আছো মমো খাবলে আৰু এই মমো খাইছো সিহঁতৰ বলে মমো খাইও পেট ভৰা নাই তাকে কৈ আছে আৰু কিবা খাব লাগে আৰু মমো খোৱাৰ পিছতে আকৌ আমি লৈ ললো লেস আৰু স্পাইট আৰু লেস আৰু স্পাইটৰ হতি খাই খাই আমি ধুনিয়াকে দেৱালী ভাইবস এনজয় কৰি গৈ আছো আৰু যেহেতু দেৱালী কাৰণে দোকানবোৰ খুলিছে খুবেই ধুনিয়া ধুনিয়া লাইটসও আছে আৰু তাতে গৈ থাকোতে ইয়াৰিংস দেখিলো ইমান কিউট লাগিলে এই ইয়াৰিংস মই ৰব নোৱাৰিলো লগে লগে লৈ ললো আমিতো আমাৰ পেট পূজা কৰি ললো কিন্তু ধুনু যেহেতু আহা নাই সো ধুনুৰ কাৰণে কিবা এটা লবলৈ আহিছো শৰ্মা সুইটছত যেহেতু তাৰ ৰসগোল্লা খাই ভাল পায় সো তাইৰ কাৰণে কেইটামান ৰসগোল্লাই লৈ ললো আৰু তাৰ পিছতে তাইৰ কাৰণে কিছুমান টফিছ লৈ ললো ভাল পোৱা তাই আৰু তাৰ পিছতে আমি ধুনিয়া ধুনিয়া দিৱালী লাইটছবোৰ এনজয় কৰি ঘৰলৈ গৈ আছো মোৰ দিৱালী বুলি ক'লে খুবেই বেছি ভাল লাগে কাৰণ গোটেই জেগাবোৰ একদম পোহৰ হৈ থাকে লাইটছ সব জেগাত আৰু তাৰ পিছত ঘৰলৈ আহিলো ঘৰলৈ আহি তাইক টফিছবোৰ দিলো তাইক খুব বেছি হেপী টফিছবোৰ পাই আৰু তাৰ পিছতে মাহঁতে কিবা বনাই আছিল আজি পিঠা সো পিঠাও খালো ঘৰলৈ আহি আৰু পিঠা খাই মেলি লৈ এয়া দেখিছেনে ধুনিয়া কেণ্ডেলছ আনিছিলে মামাই দিৱালীত ভিডিঅ' বনাম বুলি যেহেতু ৰিলছ বনাই থাকো ন সো ৰিলছ কেইটামান বনাই ললো আৰু আকৌ বমৰ উৎপাত ষ্টাৰ্ট যেহেতু তাই বেলেগ বম ফুটাব নোৱাৰে সেইটো কাৰণে আব্বাজিয়ে অকল এইটো বমে আনি দিছে তাই এইটোৱে ফুটাব পাৰে যেহেতু এনেকৈ জোৰকৈ মাৰি দিলে মাটিত ফুটি যায় তাইটোৱে পাৰে আৰু খুব বেছি ভাল পায় এইটো আৰু গাইজ এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ ইমান বেছি দীঘলীয়া কৰি নাথাকোঁ চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব এণ্ড থেংকছ ফৰ ৱাচিং আৰু কালি আকৌ দেৱালী ব্লগ আহি আছে